আজি আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ধনৰ ব্যৱহাৰ পাঠ্যৰ বিষয়ে। পাঠ্যৰ লেখক হৈছে সত্যনাথ বৰা। এই পাঠ্যৰ জৰিয়তে সত্যনাথ বৰাদেৱে ধনৰ ব্যৱহাৰৰ কথা আমাক বুজাইছে। ধন ব্যৱহাৰ কিদৰে কৰিব লাগে। পাঠ্যত তোমালোকে দেখা পাইছা, এইখিনিৰ পৰা পাঠটো আৰম্ভ হৈছে। পাঠ্যত কৈছে আমি হুবহু লাইন বাই লাইন নপঢ়োঁ, নহ'লে ভিডিঅ'টি বহুত দীঘলীয়া হ'ব। সেইকাৰণে যিবোৰ ইম্পৰ্টেণ্ট লাইন সেইবোৰ মই তোমালোকক কৈ যাম, মানে থুলমূলকৈ পাঠ্য আমি আলোচনা কৰিম। ইয়াতে কৈছে চোৱা যে পৃথিৱীত এনেকুৱা মানুহ আছে যি ধনৱন্ত হৈও অস্থম দৰিদ্ৰৰ নিকাৰ ভোজে বুলি কৈছে। বুজি পাইছা? মানে এনেকুৱা মানুহ পৃথিৱীত আছে যাৰ নেকি টকা পইচা অজস্ৰ আছে, কিন্তু তেওঁ কি কৰে, দৰিদ্ৰতাৰ নিচিনাকৈ থাকে। ধৰা ফটা চোলা পিন্ধে, ঘৰত কম কম ব্যঞ্জনৰ ৰে ভাত খায়, বা নিজৰ কাৰণে ভালকৈ খৰচ নকৰে, বা ঘৰৰ ভালকৈ মেৰামতি নকৰে। মানে তেওঁৰ কৰিবলৈ যিখিনি সামৰ্থ্যতা আছে সেইখিনি তেওঁ নকৰে। সেইকাৰণে কৈছে অষ্টম দৰিদ্ৰতাৰ নিকাৰ ভোজে বুলি কৈছে। তেওঁ ধনৱন্ত, কিন্তু ধনৱন্ত হৈও তেওঁ দৰিদ্ৰতাৰ জীৱন যাপন কৰে, আৰু তেনেকুৱা মানুহক কৃপণ বুলি কয়। ঠিক আছে? আৰু লেখকে কৈছে যে কৃপণক নিধনী বুলিলেও অযুগুত নহয়। যিহেতু তেওঁৰ টকা পইচা আছে কিন্তু তেওঁ খৰচ কৰিব নিবিচাৰে, গতিকে তেনেকুৱা ধনীক লেখকে নিধনী বুলি কৈছে। ইয়াতে কৈছে যে ধনৰ দুই ৰকম ব্যৱহাৰ হ'ব পাৰে, মানে দুই ধৰণেৰে ধন ব্যৱহাৰ কৰিব পাৰি বুলি লেখক সত্যনাথ বৰাদেৱে কৈছে। কেনেকৈ পাৰি চোৱা। ধনেৰে কাপোৰ, ভোজন, পিন্ধন, বাহৰ, ভাল ঘৰ, মানে থাকিবলৈ ভাল ঘৰ, হাতী, ঘোঁৰা, গাড়ী, দোলা, বন্দী, বেটী আদি সাংসাৰিক যিমানবোৰ সুখ আছে সেইবোৰ ধন হ'লে উপভোগ কৰিব পাৰি বুলি কৈছে। তাৰপিছত কৈছে ধনেৰে কি কৰিব পাৰি, বেলেগৰ উপকাৰ কৰিব পাৰি। যেনেকুৱা কাৰোবাৰ খাবলৈ নাই, তেওঁলোকক খোৱা যোগাৰ ধৰা, কাৰোবাৰ পিন্ধিবলৈ কাপোৰ নাই, তেওঁলোকক কাপোৰ যোগাৰ ধৰা। কাৰণ তোমাৰ যদি অজস্ৰ আছে তেনেহ'লে সেইখিনি তোমাৰ যিখিনি প্ৰয়োজনীয় সেইখিনি পূৰণ কৰি বেলেগকো সেইখিনি পূৰণ কৰিবলৈ সহায়ৰ হাত আগবঢ়াবলৈ সত্যনাথ বৰাদেৱে কৈছে। কিন্তু আকৌ লেখকেই কৈছে যে কৃপণে কিন্তু এইবোৰ বেয়া পায়। বুজিছা? কৃপণে এইবোৰ বেয়া পায়। তেওঁৰ বিবেচনাত মানে ভাল ভাল খাদ্য খোৱা, ভাল ভাল কাপোৰ পিন্ধা, দান দক্ষিণা দিয়া, এইবোৰ কৃপণৰ কাৰণে পইচাৰ অৱয়ব। তেওঁ এইবোৰ ভাল নাপায়। কোনোবাই যদি ডাঙৰকৈ উৎসৱ পাতে তেতিয়াও তেওঁ বেয়া পায়। কোনোবাই যদি কিবা সকাম পাতে ডাঙৰকৈ তেতিয়াও তেওঁ বেয়া পায়। টকা পইচা পানী কৰিলে বুলি তেওঁ ভাবে। কৃপণৰ কাৰণে ল'ৰা ছোৱালীও টকা পইচাতকৈ হীন, মানে ল'ৰা ছোৱালীতকৈও টকা পইচা ডাঙৰ। গতিকে এটা নীতি বচন আছে যে কৃপণক উপহাস কৰাৰ নিচিনা দুখ আৰু নাই। মানে তেওঁলোকৰ পৰা তুমি একো আশা কৰিব নোৱাৰা। তেওঁলোকৰ পৰা যদি তুমি আশা কৰিছা তেওঁ তোমাক কিবা দিব, খুৱাব, কাৰণ তেওঁৰ অজস্ৰ ধন সম্পত্তি আছে, তেওঁ নিজেই নাখায় বা নিজৰ ল'ৰা ছোৱালীকে নোখুৱায়। তেওঁ পইচাবোৰ কেৱল সাঁচিব জানে, ধন সম্পত্তিবোৰ, কাৰণ তেওঁৰ স্বভাৱেই তেনেকুৱা। লেখকে আকৌ বেলেগ ধৰণৰ কৃপণ থকা বুলি কৈছে। আৰু এক ধৰণৰ কৃপণ আছে। সেইটো কৃপণ কেনেকুৱা কৃপণ, তেওঁ নিজৰ ঘৰত মানে তোমাৰ কম কম ব্যঞ্জন খাব, কিন্তু যেতিয়া বেলেগৰ ঘৰত খাবলৈ মাতিব তেওঁক তেতিয়া বিধে বিধে ব্যঞ্জন লাগিব। বুজিছা? নিজৰ ঘৰত সদায় এখন আঞ্জাৰে ভাত খায়, কিন্তু বেলেগৰ ঘৰত গ'লে 5খন আঞ্জা বিচাৰে। প্ৰথম কৃপণৰ তুলনা দিছে, যিয়ে নেকি নিজেও নাখায়, বেলেগকো খাব নিদিয়ে, নিজেও অত্যাচাৰ নকৰে, বেলেগকো কৰিব নিদিয়ে, খৰচ নকৰে, অত্যাচাৰ নহয়, খৰচ নকৰে, বেলেগকো কৰিব নিদিয়ে। আৰু এই শ্ৰেণী হৈছে নিজৰ পইচা খৰচ নকৰে, কিন্তু বেলেগে যদি খৰচ কৰি খুৱাব পিন্ধাব বিচাৰে তেওঁ
কৰিব বিচাৰে আৰু বেলেগৰ আগত সদায় ডাংকুপ মাৰি মাৰি কথা কয় বুজিছা গতিকে এনেকুৱা ধৰণৰ কৃপণৰো উদাহৰণ লেখকে দিছে তাৰ পিছত লেখকে কৈছে যে কিহৰ কাৰণে কৃপণৰ জন্ম হয় হেয়া সঠিককৈ ক'ব নোৱাৰি তথাপিও লেখকে কিছুমান উদাহৰণ দিছে কিছুমানে কি কৰে সন্তান সন্নিতলৈ হাসে সেইকাৰণে কি কৰে নিজৰ জীৱনটো বহুত কৃপণেৰে কম খৰচ কৰি জীৱনটো কটায় আৰু এক শ্ৰেণীৰ কৃপণ আছে তেওঁলোকে অকল ধনৰ নিমিত্তে ধন গোটায় মানে তেওঁ জমা কৰি ভাল পায় মানে আনন্দ পায় যে মোৰ ওচৰত ইমান লাখ আছে মোৰ ওচৰত ইমান কোটি টকা আছে এনেকুৱা এটা তেওঁলোকৰ মনৰ ধাৰণা থাকে সিহঁতৰ কাৰণে ধনৰ সুখ ভোগাৰ উপায় নহয় মানে টকা পইচা ধন সম্পত্তি মানুহক কিয় লাগে কাৰণ জীৱনটো যাতে সহজ সৰল হয় বস্তুবোৰ যাতে অনায়াসে লাভ কৰিব পাৰি হয়নে যাতে জীৱন প্ৰণালীত সহজতা আহি পৰে কিন্তু তেওঁলোকৰ কাৰণে টকাৰ কাৰণে টকা মানে টকাটো কেৱল কি কৰিব লাগে জমা কৰিব লাগে মানে অকল চাব টকাখিনি যে বেলেন্স ইমানখিনি ইনক্ৰিজ হৈ আছে তেওঁ সিখিনি লগা কামত খৰচ কৰিবলৈ তেওঁ নিবিচাৰে এই দুটা এটা কৈছে সন্তান সন্নিতলৈ জমা কৰা আৰু এটা হৈছে যে টকাৰ যেটো পৰিমাণ হেতু বাঢ়ি গৈ থাকিলে তেওঁলোকৰ কি হৈ যায় আনন্দৰ সীমা অপাৰ হৈ যায় কৃপণৰ কথা কৈ শেষ কৰি এবাৰ লেখকে ধোৱাখুলীয়া কথা কৈছে ধোৱাখুলীয়া কি এৱাক কৃপণৰ অপজিট ধোৱাখুলীয়া হৈছে লগাতকৈ বেছি খৰচ কৰা ধোৱাখুলীয়াৰ কেনেকুৱা সমস্যাটো তেওঁ যেতিয়ালৈকে তেওঁৰ লগত থকা টকাখিনি বা সম্পত্তিখিনি খৰচ কৰি শেষ নকৰে তেতিয়ালৈকে তেওঁ সন্তুষ্ট নহয় বুজিছা কৃপণ যেনেকৈ হলে বেয়া ঠিক তেনেকৈ ধোৱাখুলীয়া হলেও বেয়া তেওঁৰ কাৰণে হাতত পইচা আছে মানে আজিয়ে সকলো মাছে মাংস সব খাম আজিয়ে ব্ৰেণ্ডেড কাপোৰ পিন্ধিম কালিলৈ চিন্তা নকৰো এনেকুৱা হৈছে ধোৱাখুলীয়াৰ স্বভাৱ আৰু সেই কাৰণে ধোৱাখুলীয়া হৈ তেওঁ এদিন কি হৈ যায় দৰিদ্ৰ হৈ যায় আৰু দৰিদ্ৰ হৈ যায় জীৱনৰ নানানটা কি কৰিব লগা হয় সমস্যাৰ সন্মুখীন হ'ব লগা হয় তেওঁলোকৰ কেনেকুৱা স্বভাৱ থাকে এদিন যদি বৰভোজ পাতে তাৰ পিছত সিহঁতে আকৌ আসল পাতে মানে বুজি পাইছা আজি তেওঁৰ ঘৰত বহুত ডাঙৰ খানা বহুত ডাঙৰ পাৰ্টি হ'ল তেওঁ বহুত মানুহক মাতিলে মাছে মাংসে বিধ ব্যঞ্জন খোৱালে তাৰ পিছদিনাখন তেওঁ আকৌ মানুহৰ ঘৰে ঘৰে গৈ ভিক্ষা খুজিব লগা হৈছে এনেকুৱা হৈছে ধোৱাখুলীয়াৰ স্বভাৱ বুজি পাইছা তেওঁলোকৰ মানে ভৱিষ্যতৰ বিষয়ে চিন্তা নকৰে আজি যিখিনি আছে আজি খাম আজি শেষ কৰিম কাইলৈ কি খাম কাইলৈ কি কৰিম এইখিনি ধোৱাখুলীয়া মানুহে চিন্তা নকৰে ইয়াতে লেখকে কৈছে কৃপণালীৰ যেনেকৈ কাৰণ সঠিককৈ ক'ব নোৱাৰি তেনেকৈ ধোৱাখুলীয়াৰো সঠিক কাৰণ ক'ব নোৱাৰি এওঁলোকে কিহৰ কাৰণে টকা পইচা ইমান ধুমধামকৈ খৰচ কৰি শেষ কৰি দিয়ে কিয় ভৱিষ্যতৰ কথা নাভাবে সেই কথা মানে সঠিককৈ ক'ব নোৱাৰি লেখকে আকৌ কৈছে যে ধন ঘটিবলৈ যিমান সহজ ধন ৰাখিবলৈ তাতকৈ বেছি টান আৰু এই কথাষাৰৰ যে মূল্য নাই বা ভ্যালু নাই তেনেকুৱা নহয় তেওঁ কৈছে যে জগতৰ সমস্ত মানুহে কি কৰে ধন আৰ্জে কিন্তু ধনৱন্ত সকলো হ'ব নোৱাৰে আৰু এইটো সঁচা কথা হয়নে ঠেলাৱালা ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ ব্যক্তিসকল যিসকল গাড়ীত ঘূৰে নিজৰ মাৰ্চেডিছ হওক BMW হওক তেওঁলোকৰো কি আছে টকা উপাৰ্জনৰ মাধ্যম আছে কিন্তু টকা ৰাখাটো বা জমা কৰাটো সকলোৰে বাবে সহজ কথা নহয় হেতু টান আৰু লেখকে কৈছে যে এটো সঁচা কথা হয়নে কাৰণ কিছুমান এনেকুৱা আছে ইমান উপাৰ্জন কৰে লাষ্টত যাই থৈ কি হৈছে তেওঁলোকে বেংক্ৰাফ্ট হয় ঋণৰ বুজালৈ গোটেই জীৱনটো তেওঁলোকে ব্যতীত কৰে লোন লয় বেংকৰ পৰা ইয়াৰ পৰা তাৰ পৰা সোসাইটিৰ পৰা গতিকে অকল টকা ঘটিলেই যে টকা বেছিকৈ থাকিব হেয়া মিছা বুলি কৈছে লেখকে তাৰ পিছৰ পেৰাগ্ৰাফত কৈছে লেখকে সত্যনাথ বৰাই যে আই অনুসৰি কি কৰিব লাগে খৰচ কৰিব লাগে তোমাৰ যিমানখিনি উপাৰ্জন সেই উপাৰ্জনৰ সামৰ্থ্যতাৰে কি কৰিব লাগে খৰচ কৰিব লাগে আই যদি অলপ
খৰচ যদি বেছি তেনেহ'লে সিটো দুখীয়া হ'বই তেওঁ যদি ইনকাম কৰে ৫,০০০ টকা কিন্তু মাহটোত খৰচ হয় ১০,০০০ টকা তে অবভিয়াছলি তেওঁ কি হ'ব দুখীয়া হ'ব হয়নে গতিকে যদি মানুহে ধনৰ নাটনি নোহোৱা কৰিব বিচাৰে তেনেহ'লে আয়ৰ ৪ ভাগৰ ১ ভাগ সাঁচি ৰখা উচিত তাক ৪টা ভাগ কৰিব দিছে যিখিনি ইনকাম হয় আৰু তাৰে ১ ভাগ কি কৰিব দিছে সাঁচি গৈ থাকিব দিছে কিন্তু যি ধনৱন্ত হ'ব খোজে সি আয়ৰ কি কৰে পুৰা আধা সাঁচিব লাগে যদি বহুত ৰিচ হ'ব বিচাৰে 50-50 বুজি পাইছা যদি 5,000 উপাৰ্জন তেনেহ'লে 2,500 সেভ কৰিব লাগিব আৰু 2,500 কি কৰিব লাগিব নিজৰ যি খৰচা সেই খৰচা ওলাব লাগিব বুলি লেখকে কৈছে এজন পণ্ডিতে কৈছে যে উৎপন্নৰ আধা সাঁচিলে মানুহ ধনী হ'ব পাৰে আৰু তেহাই সাঁচিলে নিথৰুৱা হৈ সুখেৰে খাই লৈ থাকিব পাৰে বুজিছা এই কথা সৰহ আৰ্জন আৰু অলপ আৰ্জন দুইটাতে আছে তুমি লাগিলে যিমানে ইনকাম নকৰা কিয় যিমানখিনি ইনকাম কৰা তাৰে যদি 50-50 তুমি বচাব পৰা আৰু 50 দি তুমি কিবাকে নিজৰ খৰচাখিনি ওলাব পৰা তেতিয়াহে সেই মানুহজন ধনী হ'ব পাৰে বা সুখে সন্তুষ্টি জীৱনটো নিয়াব পাৰে একোৱে কৈছে কিছুমানে বেলেগৰ নিন্দাৰ ভয়ত কি কৰে জধে মধে খৰচ কৰে যে খৰচ কমাব নোৱাৰি এইটো খাবই লাগিব ইয়াত যাবই লাগিব এইটো পিন্ধিবই লাগিব এইটো ল'বই লাগিব তেতিয়া কি হৈ যায় মানুহ দুখীয়া হয় ধনৱন্ত নহয় ইয়াতে লেখকে কৈছে কিছুমানে কি কৰে শো অফ কৰে মানে যিমানখিনি নাই তাতকৈ বেছি দেখুৱাবলৈ চেষ্টা কৰে গতিকে তেনেকুৱা কৰাটো উচিত নহয় বুলি কৈছে ঠিক আছে আৰু কৈছে যে যিমান উপাৰ্জন তাতকৈ যদি বেছি খৰচ হয় তেতিয়া কি হ'ব মানুহৰ লোন হ'ব হয়নে ঋণ লাগিব আৰু ঋণক পাপৰ লগত ৰিজাইছে কওঁতে ঋণ পাপ বুলি কাৰণ পপিয়া মানুহৰ ঋণো কি হৈ যায় লাঞ্ছনাত ভুগিব লগা হয় কাৰণ যি পইচা হ'ব আছে সি বাৰে বাৰে আহিব মোৰ পইচাটো দিয়া বেংকে তোমাৰ বস্তু লৈ যাব বেংকৰ মানুহ আহিব যে দিয়া পইচাখিনি দিয়া গতিকে সুখ শান্তি নোহোৱা হৈ যায় মানুহৰ জীৱনৰ পৰা সেইকাৰণে ঋণক পাপৰ লগত ৰিজাইছে লেখকে কৈছে যদি ঋণৰ ব্যাধি যদি এবাৰ লাগি যায় তেতিয়া ঋণ আৰু গুচাব নোৱাৰি বুলি কৈছে সেইকাৰণে এনেকুৱা বেমাৰ এনেকুৱা ব্যাধিবোৰ লাহে লাহে বাঢ়িহে গৈ থাকে গতিকে এইবোৰে কেতিয়াও জীৱনত শৰীৰত উন্নতি নকৰে উদ্গতি নকৰে গতিকে ঋণৰ পৰা কি কৰিব লাগে সদায় দূৰত থাকিব লাগে ঋণে মানুহক খৰচো কৰে যেনেকুৱা ধৰা তোমাৰ যদি ইনকাম 5,000 তুমি আজি বেলেগ কিবা কিবি খৰচ কৰিলা তুমি ভাবিলে যে মই অলপমান ধাৰ কৰিলো নেক্সট মান্থত মাৰি দিম তো তেতিয়া কি হৈ যাব যিখিনি ধাৰ ল'লা সেইখিনিও খৰচ হৈ যাব নেক্সট মান্থত তোমাৰ পইচাৰ পৰা ধাৰে মানিবা নে নিজৰ খৰচাই কৰিবা এনেকৈ কি হৈ যায় পইচাটো কমি আহি থাকে আৰু যিয়ে আৰ্জে তাৰো মনত দুখ লাগে যে মই টকা ঘটি আছোঁ কিন্তু কি হৈ যায় জমাব পৰা নাই বা মিলাব পৰা নাই এনেকুৱা অশান্তিৰ সৃষ্টি হয় আৰু এই ধাৰসমূহো কি হৈ গৈ থাকে লাহে লাহে বাঢ়ি গৈ থাকে তাৰপিছত লেখকে কৈছে কিছুমানে কি কৰে দোকানৰ পৰা উঠনা খোৱা খায় উঠনা মানে বুজি পাইছানে মানে বাকি খায় যে ঘৰৰ গেলামাল বস্তু বা এনেকুৱা তেতিয়া কি হৈ যায় এই উঠনা খোৱা ব্যৱস্থাটোৱে গৃহস্থালী কি কৰি দিয়ে শেষ কৰি দিয়ে বুলি কৈছে তেওঁ গতিকে দোকানীয়ে কি কৰিব কাগজত লিখি থ'ব এইখিনি হ'ল তেতিয়া কি হয় বস্তু আনি থাকিলে কাৰণ তুমি নগদ পইচা দি আনা নাই তুমি বস্তু আনিলা পিছত পইচা দিব লাগিব এনে কৰোঁতে সেই দোকানৰ বাকীটো কেতিয়াও উঠিয়ে নাহে বাকি হৈয়ে থাকে আৰু খৰচো বাঢ়ি গৈ থাকে গতিকে লেখকে কৈছে যে ধাৰৰ নিচিনা বাকিৰ নিচিনা বেয়া বস্তু নাই বুলি কৈছে আৰু লেখকে কৈছে যদি ইনকাম কমি যায় লগে নিজৰ যি খৰচা সেই খৰচাও কি কৰিব লাগে আমি কমাই আনিব লাগে ভৱিষ্যতৰ কথা মানে ভাবিব লাগে অলপমান নিয়মত চলিব লাগে আৰু খৰচ কৰোঁতে ভাবিব লাগে যে এইখিনি যদি আজি মই খাই আছোঁ কাইলৈ কি খাম বা নেক্সট মোৰ স্যালাৰি আহালৈকে বা নেক্সট মোৰ যি ইনকামৰ পইচা আহিব সেই ইনকামৰ পইচাখিনি আহালৈকে মই কেনেকৈ চলিম ধাৰ ধুৰ নকৰাকৈ এনেকৈ লেখকে সিস্টেমটো বনাব দিছে কাৰণ এবাৰ ধাৰ লগাৰ লগে এবাৰ ঋণ লগাৰ লগে বা দোকানৰ বাকি খোৱাৰ লগে সেই সিস্টেমটো বনি যোৱাৰ লগে ব্ৰেইনত কি হৈ যায়
তোমাৰ এনেকুৱা ভাব হয় যে নগদ পইচা দি আনা নাই গতিকে বাকী হৈ আছে তুমি আজি মাহটো বাকী খাইছা অহা মাহত পইচা পালে সেই বাকীটো গুচাবা আকৌ অহা মাহত আকৌ বাকী হ'ব সেইটো বাকী আকৌ অহা মাহত গুচাবা এনেকে দৰমহাৰ পইচাও তুমি এনেকুৱা লাগে যে কম পাইছো বা মেনেজ কৰিব পৰা নাই সেইকাৰণে লেখকে কৈছে যে যিমানখিনি ইনকাম সেই ইনকামৰ মতেহে মানুহে কি কৰিব লাগে খৰচ কৰিব লাগে মানুহে কয় ন আঠুৱা চাই ঠেং মেলা সেইকাৰণে কয় আৰু যদিহে নহয় যে মই ঠেংখন অলপ দীঘলকৈ মেলিম বা বেছিকৈ খৰচ কৰিম তেতিয়া আঠুৱাখন ডাঙৰ কৰি ল'ব লাগে মানে ইনকামটো বঢ়াই ল'ব লাগে এই দুটাই ৰাস্তা হয়তো নিজৰ যি ইনকাম সেই ইনকামৰ মতে আমি খৰচ কৰিব লাগিব নহলে বা আমি ইনকামটো বঢ়াব লাগিব গতিকে সত্যনাথ বৰাই এইখিনিয়ে ক'ব বিচাৰিছে ধনৰ যি ব্যৱহাৰ বা উপাৰ্জনৰ যি ব্যৱহাৰ সেই ব্যৱহাৰৰ বিষয়ে আমাৰ সমাজত খুব কমেই আলোচনা হয় বা স্কুল কলেজতো খুব কম আলোচনা হয় কিন্তু ফাইনেন্সিয়েল যিটো টিপছ বা এনেকুৱা যি কনভাৰচেশ্যন এইবোৰে ফিউচাৰ লাইফত বেছি এফেক্ট কৰে যে মানি মেনেজমেণ্ট কেনেকৈ কৰিব লাগে বা ফাইনেন্সিয়েল প্লেনিং কেনেকৈ কৰিব লাগে গতিকে এইবোৰ এতিয়াৰ পৰাই অলপমান গুৰুত্ব দিয়া দৰকাৰ গতিকে সত্যনাথ বৰাদেৱে ধনৰ ব্যৱহাৰ পাঠটিৰ জৰিয়তে এইখিনি ক'ব বিচাৰিছে আজিলৈ এইখিনিয়ে ধন্যবাদ